নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই জ্যোৎস্না স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। কিমান এটা সুন্দৰ পৰিৱেশ চাওকচোন। আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। অকল ময়েনো কিয় এই পৰিৱেশটো উপভোগ কৰোঁ, আপোনালোকেও চাওক। সেই বুলিয়ে আৰু দেখাবলৈ অলপ যত্ন কৰিছোঁ। সেইদিনা ভালদৰে ভিডিঅ'খন দেখাব নোৱাৰিলোঁ, সেইকাৰণে আজি অলপ দেখাবলৈ যত্ন কৰিছোঁ এইটো ভিডিঅ'ত। কাষতে থকা পথাৰখন কি ধুনীয়া, কিমান সেউজীয়া। যিফালে চাওঁ কেৱল সেউজীয়াই হয়। বহুত ধুনীয়া পৰিৱেশ আৰু তাতে আৰু বতাহ মাৰি আছে, যে ভাল লাগিছে নহয়। মাজুলীলৈ আহিলে এই ঠাইখিনিলৈ আহিবলৈ নাপাহৰিব। যিফালে চাওঁ কেৱল সেউজীয়াই হয়। কিমান ভাল লাগিছে চাওকচোন, অকল সেউজীয়াই। এনেকুৱা এটা পৰিৱেশত থাকিবলৈ সকলোৰে মন কৰে, কিন্তু ইচ্ছা থাকিলেও সকলোৱে এনেকুৱা এটা পৰিৱেশ নাপায়। মই সৌভাগ্য বুলিয়ে ক'ব লাগিব, প্ৰতিদিনে এই পৰিৱেশটোতে থাকিব পাৰোঁ। সেইদিনা ভালদৰে পথাৰখন দেখাব পৰা নাছিলোঁ, আজি দেখাই দিছোঁ। চাওক অকল সেউজীয়া। কহুঁৱা ফুলিছে কিয়া, অলপ আঁতৰত আছে, মই ওচৰত গৈ দেখাম। সেইদিনাই কৈছিলোঁ কহুঁৱা ফুলিলে দেখাম বুলি আপোনালোকক। অলপ ফুলিছে, সেইখিনিকে আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ, আৰু ভালদৰে ফুলিলে দেখাম। চাওক কিমান ভাল লাগিছে কহুঁৱাখিনি ফুলত। অলপ দেখাবলৈ যত্ন কৰিছোঁ।